% बेवहाय रावखौबो कमप्रमाइज खालामा निमाहा होआ हाग्राखौ जोङो होखाया दिनै हाबफिनगोन दिनैबो इभेकसन खालामगोन गाबोन हाबफिनगोन गाबोनबो इभेकसन खालामगोन কাৰণে তাৰ পিছতো যায় একদম ফৰেষ্টৰ মাটিটো জংগলটো কাটি পেলাই তেখেতসকলে ডাঙৰ ডাঙৰ বাগান বনোৱা কিবা বনোৱা প্ৰচেছ কৰিছে য'ত কোকৰাঝাৰ টাউনত তেখেতসকলৰ ডাঙৰ ডাঙৰ ঘৰ আছে বিজনেছ আছে সব কুছ আছে চ' এই ক্ষেত্ৰত যিটো নেকি আহি থকা প্ৰজন্মক আমাৰ এফেক্ট কৰিব তেনেকাবিলাক আমি কনচিডাৰ নকৰোঁ হুইভাৰ যোনে নহওক কিয় তাৰ ওপৰত একশ্যন লোৱা হ'ব তাৰ ওপৰত আমি কিছুমান ব্যৱস্থা ল'ম যিয়ে নহওক কিয় আমি সেইটো কৰিব লাগিব কাৰণ এতিয়া গ্ল'বেল ৱাৰ্মিংটো আপোনালোকে জানে ক্লাইমেট চেঞ্জৰ কথা চবে কথা পাতি আছে আজিয়ে যদি আমি নেচাৰটো প্ৰটেক্ট কৰিব নোৱাৰোঁ আজিয়ে যদি আমি বায়'ডাইভাৰ্চিটিটো ঠিক কৰি ৰাখিব নোৱাৰোঁ অনাগত দিনত আহি থকা প্ৰজন্মৰ কাৰণে বহুত অসুবিধা হ'ব অন দি আদাৰ ছাইড যিটো নেকি আমাৰ ইকনমিক ডেভেলপমেণ্টটো আমাৰ ফৰেষ্টৰ ওপৰত নিৰ্ভৰ কৰে ইকো টুৰিজিমৰ ওপৰত নিৰ্ভৰ কৰে তো সেইবিলাক যদি আজি ধ্বংস কৰে তেনেহ'লে বহুত অসুবিধা হ'ব আগৰ চৰকাৰবিলাকে চকুমুজি আছিলে এইকাৰণে আপোনালোকে কেতিয়াবা চবেই ওলাওক একদিন একেলগে যাম জংঘলত কিমান গছ কাটি পেলাই থৈ দিছে দামী দামী ভাল ভাল গছবিলাক কোনো গাৰ্জেন নোহোৱাৰ নিচিনা কাটি পেলাই থৈ দিছে এইটো একদম আমাৰ দেশৰ সম্পদ আমাৰ অঞ্চলৰ সম্পদ আমাৰ জাতিৰ সম্পদ তো সেইবিলাক আমি প্ৰটেক্ট কৰাৰ সময় আহিছে গতিকে ইয়াত পলিটিক্স নকৰি পেলাই বেলেগ চেপ্টাৰ নুখুলি পেলাই এইটো অনলি এণ্ড অনলি ফৰ দ্য পাৰ্পজ অফ দি প্ৰটেক্টিং দ্য নেচাৰটো প্ৰটেক্ট কৰাৰ স্বাৰ্থত জলবায়ুটো ঠিকমতে ৰখাৰ স্বাৰ্থত আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমাৰ মাটি বাৰী ফৰেষ্ট বিল খাল গোটেই বছৰটো বস্তুটো প্ৰটেক্ট কৰি যোৱাৰ স্বাৰ্থত সকলো মিলি পেলাই এই কামটো কৰিব